হাই নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে নিশ্চয় আমাৰো ভাল মই মৃদুস্মিতা মই এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া কি জানে নে এতিয়া বাজিলে ৰাতি প্ৰায় 7টা আৰু মই ব্লগটো আৰম্ভ কৰিছোহে মাত্ৰ মানে আজি এফালে যাম এতিয়া হঠাতে যোৱা প্লেনিংটো হ'ল সেইকাৰণে ভাবিলো ব্লগ এটাও ষ্টাৰ্ট কৰো আপোনালোককো দেখাম আসলতে ওচৰৰে কানাডা মানুহৰ ঘৰত আজি বিয়া মানে ৰিসেপশন আৰু কাইলৈ ৰাতিপুৱা বিয়া তালৈকে যাম বুলি ভাবিছো আৰু আপোনালোককো দেখাম চাই থাকিব শেষলৈকে ভিডিওটো আৰু ভাল লাগিলে শেষত সকলোৱে জনাব ৰেডি হ'ব লাগে যোৱা তাৰ এক্সাম চলি আছে কাইলৈ জিকে আছে অকমান পঢ়িবলৈ কলো কিন্তু নাই সি খেলি আছে পঢ়িবই বন্ধ কৰে অকমান ডাঙৰ হলে বুজিব চাগে এতিয়া অলপ সৰু হৈ আছে যেহেতু আৰু ইমানেই আৰু আপোনালোকে চাব তেতিয়াহলে শেষলৈকে ব্লগটো এতিয়ালৈ আহিছো অলপ সময়ৰ পাছত আকৌ লগ পাই আছো আৰু লগ পাম মানে আপোনালোকক একেবাৰে গৈ মই পাৰ্টিতে লগ পাম যেহেতু দেৰি হৈছে জলদি ৰেডি হৈ লওঁ ঠিক আছে তেতিয়াহলে বলক একেবাৰে পাৰ্টিতে লগ পাই আছো ফাইনেলি আহি আমি পালোহি এয়া সোমাই আহিছো ভিতৰলে আৰু পুৰা গান বাজনা চলি আছে এনেদৰে সজাইছে ধুনীয়াকে আৰু আসলতে ৰিসেপশনটো হৈছে বিবাহ ভৱনত আৰু বিয়াখন হ'ব ৰাতিপুৱা মন্দিৰত আৰু এয়া দেখিছেনে দৰা কইনা আছে ষ্টেজত এতিয়া আমি ষ্টেজলৈ যাব লাগিব গিফট দিবৰ কাৰণে আপোনালোকক অলপ মই সাইডৰ পৰা দেখাই আছো দৰা কইনা সকলোৰে লগত ফটো উঠি আছে যেতিয়া গিফট দিবলৈ মানুহবিলাক যায় তেতিয়া দৰা কইনাৰ লগত সকলোৱে ফটো উঠে আৰু সেইফালে দেখিছে যে সাইডত মানুহবিলাক লাইন পাতি আছে আমিও তালৈকে যাব লাগিব গিফট দিবৰ কাৰণে লাইনত অলপ সময় ৰ'ব লাগিব এতিয়া আহি আমি ওচৰ পালোহি ষ্টেজৰ ওচৰ পালোহি এয়া দৰা কইনা ওচৰৰ পৰা আপোনালোকক এবাৰ দেখাই দিছো যেহেতু ষ্টেজত গিফট দিবলৈ যাওঁতে ভিডিঅ' বনাব পৰা নহ'ব চাগৈ কাৰণ বহুত ভিৰ হৈ আছে সেইকাৰণে এনেকৈ আপোনালোকক দেখাই দিলো আৰু চাই যাব আগলৈ ব্লগটো আৰু ভাল লাগিলে জনাব কেনেকুৱা লাগিছে চাই অলপমান দেখাবলৈ চেষ্টা কৰিছো আমি নামি আহিলো ষ্টেজৰ পৰা আৰু এতিয়া আহিছো আমি ৰিসেপশনত এয়া দেখিছেনে সকলোৱে খানা খাই আছে আৰু ইয়াতে কি জানেনে কলপাতত খাবলৈ দিয়ে বিয়াবিলাকত আৰু নিৰামিষ খানা খুৱাই আমি এতিয়া ইয়াতে অলপ সময় ওয়েট কৰিম খানা খাই মেলি হ'ল আৰু এতিয়া ঘৰলৈ যাওঁ আৰু ভাবিলো ইয়াতে পান এখন খাই যাওঁ ইয়াতে যেহেতু মছলা পুৰি পানী পুৰি ফ্ৰুটছ এইবিলাক দি আছে আমিও পান এখন খাই ললো ঘৰলৈ যাবৰ সময়ত আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ সকলোৱে মোক চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক লগ পাই আছো আজিলৈ আহিছো বাই বাই